আপুনি যে মুছলমান মোৰ সন্দেহ হৈ আছে আপোনাৰ জন্মত চাগে ভুল আছে হাই ফ্ৰেণ্ডছ আজি এটা গাটিয়া মোল্লায়ে কেইটামান কথা কৈছে কথাবোৰ শুনি ইমানেই বেয়া লাগিছে আৰুনো কি ক'ম আমাৰ জুবিন দা বোলে হিন্দু মুছলমানক এক কৰি থৈ গৈছে সেইটো কথা সঁচা আৰু এইটো কৈ আছে আমি হিন্দু মুছলিম এক হৈ গৈছোঁ এতিয়া চাম হিমন্ত মামা উচ্ছেদ কেনেকে কৰে আৰে বাবা উচ্ছেদ কৰাৰ লগত জুবিন দাৰ কি কালেকশ্যন আছে আপোনালোকে কিয় গাটিয়া ৰাজনীতি খেলি আছে জুবিন দাক লৈ জুবিন দা কোনো ৰাজনীতি ভাল পোৱা নাছিলে আপোনালোকে এই গাটিয়া ৰাজনীতি নকৰিব আৰু এটা কথা কৈ আছে মুছলমান মানুহক যে আপোনালোকে হিমন্ত মামাক কিয় ভোট দিয়ে আৰে হেতুতো মানুহৰ ব্যক্তিগত কথা যে কোনে কাক ভোট দিব নিদিব কোনে কাক ভাল পায় হেতু মানুহৰ ৰাইজৰ কথা যি যাক ভাল পায় তাক ভোট দিব আৰু আপুনি যে কৈ আছে সি মুছলমানৰ জন্মৰ দুখ আছে এটো আপুনি বৰ ডাঙৰ কথা কৈছে আপুনি ভুল কথা কৈছে আপুনি ক্ষমা খুজিব লাগে সকলো মানুহে মিলি এই মানুহটোক পুলিচৰ হাতত উঠাই দিয়ক নহলে আমাৰ হিন্দু মুছলমানৰ ভিতৰত জগৰা জাতি লগাই থকা মানুহকিটা কিন্তু এইকিটাই মানুহ এইকিটাই গাটিয়া ৰাজনীতি কৰে আৰু হিন্দু মুছলিমৰ ভিতৰত ৰাজনীতি কৰা মানুহ কিন্তু বেলেগ কোনো নহয় এইকিটাই হয় এইকিটাক অতি জলদি এৰেষ্ট কৰিব লাগে নহলে আমাৰ সমাজটো শান্তি নাপাব আৰু এই ৰাজনীতি কৰা মোল্লাটোৱে কি কৈছে আপোনালোকে অকমান ভিডিঅ'টো শুনক আছে ভিডিঅ' এডিট উচ্ছেদ কৰি দেখাওক মামা আপুনি যিমানে নকক কিয় অসমৰ হিন্দু মুছলমান জুবিন দাৰ আদৰ্শৰে অসমখন গঢ়িবলৈ ওলাইছে হিমন্ত বিশ্ব শৰ্মা যাতে আকৌ চৰকাৰ কৰিব পাৰে আকৌ মুখ্যমন্ত্ৰী হ'ব পাৰে আমি আপোনালোকৰ কিছুমানৰ ঘৰ এভিকশ্যন কৰিছো কিন্তু এভিকশ্যনৰ প্ৰতিশোধ ল'বলৈ জুবিনক আপোনালোকে ঢাল হিচাপে ব্যৱহাৰ নকৰিব হিমন্ত বিশ্ব শৰ্মা যাতে আকৌ চৰকাৰ কৰিব পাৰে আকৌ মুখ্যমন্ত্ৰী হ'ব পাৰে সেই সম্পৰ্কে কিছুবিলাক মুছলমানে ওকালতি আৰু দালালি কৰি আছে আপুনি এজন মুছলমান হৈ কেনেকৈ হিমন্ত বিশ্ব শৰ্মাক সাপোৰ্ট কৰিব পাৰে আপুনি যে মুছলমান মোৰ সন্দেহ হৈ আছে আপোনাৰ জন্মত চাগে ভুল আছে শুনিছেনে গাটিয়া ৰাজনীতি ওলাই গ'ল জুবিন দাক লৈ এই কথাখিনি মোটেও ভাল লগা নাই আৰু যেইকিটা জাবৰ ওলাই হিন্দু মুছলমানৰ ভিতৰত জগৰা লগাব খোজে সেইকিটা জাবৰক এনেকুৱা পিটন দিব লাগে ধৰি তেতিয়াহ'লে গৈ ভাল হ'ব আমাৰ সমাজটো নহ'লে কিন্তু ভাল নহ'ব মোৰ ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে ছাবস্ক্ৰাইব ফলো অৱশ্যই কৰি দিব জয় অসম